ছাত্ৰীসকল, ষ্টাডি উইথ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজীৰ চেপ্টাৰ 8 লেচন 8ৰ ফ্ৰেঞ্চ কবিতাটোৰ এক্টিভিটি 7ৰ প্ৰশ্নসমূহ আমি আলোচনা কৰি চাওঁ আহা। এক্টিভিটি 7ত কি আছে আমি পঢ়ি চাওঁচোন। প্ৰথমতে ৰিড দ্য পয়েম এণ্ড আণ্ডাৰলাইন দ্য ফলোয়িং ৱৰ্ডছ ইন দ্য পয়েম। কবিতাটো পঢ়িব দিছে আৰু তলত যে ৱৰ্ডবিলাক আছে সেই ৱৰ্ডবিলাক কবিতাত চিনাক্ত কৰিব দিছে। স্কাই, ছানশ্বাইন, উইণ্ড। কবিতাটোত তোমালোকে এই শব্দকেইটা পাইছা। এইটো আছে স্কাই, তাৰপাছত কি আছে ছানশ্বাইন, এইটো ছানশ্বাইন, আৰু কি আছে উইণ্ড, হয়নে? উইণ্ড, এইটো উইণ্ড। ঠিক আছে, আমি এতিয়া আকৌ প্ৰশ্নটোলৈ যাওঁ। The poet has given the sky, the sunshine, and the wind human-like characters. The poet has used capital letters at the beginning of each word, just like we use them before our names. কবিয়ে কি কৰিছে, এই নামসমূহৰ আগত কেপিটেল ৱৰ্ড ব্যৱহাৰ কৰিছে। যেনেদৰে আমি মানুহৰ নামৰ আগত কেপিটেল ৱৰ্ড ব্যৱহাৰ কৰোঁ, ঠিক তেনেদৰে কবিয়ে এই শব্দকেইটাৰ আগত কেপিটেল ৱৰ্ড ব্যৱহাৰ কৰিছে। এছটো কেপিটেল, ইয়াতে ছানশ্বাইনত এছ কেপিটেল, উইণ্ডত W capital. The poet gives human qualities to objects and animals and makes them human-like. কবিয়ে কি কৰিছে, এই শব্দকেইটাক মানুহৰ গুণ প্ৰদান কৰিছে, মানুহৰ চৰিত্ৰ প্ৰদান কৰিছে, আৰু কি কৰিছে মানুহৰ দৰে যেন তেনেকুৱা বুজাইছে। This is known as personification. আৰু এইটোক কি বুলি কয়, পাৰ্চনিফিকেশ্যন বুলি কয়। তো পাৰ্চনিফিকেশ্যন মানে হ'ল যে আমি কিবা বস্তু, অবজেক্ট বা জন্তুক যদি আমি তাক মানুহৰ চৰিত্ৰ প্ৰদান কৰোঁ, মানুহৰ নিচিনাকৈ ভাবি লওঁ, তেতিয়াহ'লে সেই ৱৰ্ডবিলাকক কি বুলি কয়, পাৰ্চনিফিকেশ্যন বুলি কোৱা হয়। এই কবিতাটোত কি কৰিছে কবিয়ে, স্কাই, ছানশ্বাইন, উইণ্ড এই সকলক কি কৰিছে, মানুহৰ নিচিনাকৈ ৰূপ প্ৰদান কৰিছে। স্কাইক কি কৈছে কবিয়ে, স্কাইক কিহলৈ তুলনা কৰিছে, কাইণ্ড বিগ স্মাইল, এটা ডাঙৰ হাঁহিৰ দৰে তুলনা কৰিছে, দয়ালু হাঁহিৰ দৰে তুলনা কৰিছে। তাৰ পাছত ছানশ্বাইনক কিহলৈ তুলনা কৰিছে, kisses the child on the face, যেনেদৰে মাকে মৰমতে চুমা খাই কেঁচুৱাক, ঠিক তেনেদৰে ৰজ্জাকে যেন কবিক চুমা খাইছে, হয়নে? তাৰপাছত দ্য উইণ্ডে কি কৈছে, বতাহজাক কি কৈছে, হুইস্পাৰ্ছ প্ৰিটি থিংছ, কবিৰ কানে কানে বা কবিক আহি মনে মনে যেন কৈছে কিবা সুন্দৰ কথা কৈছে। তো এই স্কাই, ছানশ্বাইন, উইণ্ড এই শব্দ তিনিটা কবিয়ে পাৰ্চনিফিকেশ্যন ৰূপ প্ৰদান কৰিছে। তাৰপিছত কি কৈছে, now write the activities of the sky, the sunshine and the wind that resemble human actions below the respective headings in the table. এতিয়া কি কৰিব দিছে, লিখিব দিছে যে কবিয়ে দ্য স্কাই, দ্য ছানশ্বাইন আৰু দ্য উইণ্ড এই শব্দ তিনিটাক পাৰ্চনিফিকেশ্যন ৰূপ দি পেলাই কি বুজাইছে, কি কি কৈছে, সেইখিনি তোমাক ইহঁতে লিখিব দিছে। দ্য স্কাই কি কৈছে, দ্য স্কাই কৈছে স্মাইলছ কাইণ্ডলি, খুব দয়ালুভাৱে যেন হাঁহি দিছে তেনেকুৱা বুজাইছে। আৰু কি বুজাইছে, বেন চুইটলি অভাৰ দ্য পয়েট, কবিৰ ফালে যেন চাই বেকাকৈ হাঁহিছে। ঠিক তেনেকে ছানশ্বাইনক কি কৈছে, kisses the child on the face, কবিৰ যেন শিশু এজন আৰু শিশু হিচাপে মাকে যেনেদৰে কবিক চুমা খাইছে, চুমা খায়, ঠিক তেনেদৰে ছানশ্বাইনে যেন কবিক আহি চুমা খাইছে। acts like the mother before bed, মাকে যেনেকুৱা আচৰণ কৰে শুৱাৰ আগতে, ঠিক তেনেকুৱা যেন ৰজ্জাকে আচৰণ কৰিছে। দ্য উইণ্ড কি কৈছে, কাম ষ্টিল ইন দ্য গ্ৰাছ, দ্য উইণ্ডে কি কৈছে, হুইস্পাৰ্ছ প্ৰিটি থিংছ,
কি কৰে সুন্দৰ কথা কি কাণে কাণে সি কয় আৰু এক নম্বৰ কি আছে comes telling the grass ঘাঁহৰ ওপৰত মনে মনে আহে আৰু কি কৰে কবিক কিবা ফুচফুচাই কৈ যায় হয়নে আৰু কি কয় whispers petty things দেন মানুহ এজনৰ ভাল বন্ধু এজন যেতিয়া আহি ধুনীয়া ধুনীয়া কথা কৈ যায় has careful wings and passes by তেওঁৰ ধুনীয়া পাখি আছে পাখি দুখনিয়ে যেন খুব আলফুলকে মোক মৰম দি গৈছে আৰু মোৰ কাষেৰে পাৰ হৈ গৈছে হয়নে এইখিনি আছিল পাৰ্চনিফিকেশ্যন ৱৰ্ডৰ বৰ্ণনা আহা আমি এতিয়া পিছৰ এক্টিভিটিত কি আছে এক্টিভিটি 8ত সেইটোলৈ যাওঁ এক্টিভিটি 8ত কি কৈছে you have come across the word sunshine in the poem there are many words that begin with the word sun let's read a few of them আমি সানশ্বাইনৰ নিচিনা শব্দটো কবিতাটোত পাইছো আৰু এনে ধৰণৰ শব্দ আৰু বহুতো আছে যিটো শব্দ নেকি সানৰ দ্বাৰা আৰম্ভ হয় আহাচোন আমি কেইটামান শব্দ চাওঁ ইয়াতে সানৰ দ্বাৰা কি কি শব্দ ইয়াতে আছে স্ক্ৰিন সানস্ক্ৰিন হয়নে সানস্ক্ৰিন কি আমি যে ৰ'দত উলিয়াই গ'লে কিবা এটা ক্ৰীম লগাই যাওঁ আমাৰ ছালখন বেয়া নহ'বলৈ সেইটো সানস্ক্ৰিন তাৰপিছত হয় সানগ্লাছ সানগ্লাছ মানে আমি যে চশমা পিন্ধো সেইটো সানগ্লাছ হয়নে সানগ্লাছ বুলি কয় ৰ'দত মানে যাৱাৰ আগতে আমি গ্লাছ পিন্ধি লওঁ যাতে চকুত ৰ'দৰ পোহৰটো বেছিকৈ নপৰে সানগ্লাছ বুলি কয় তাৰপিছত ছানলাইট মানে জানে সূৰ্যৰ পোহৰ তাৰপিছত ছানফ্লাৱাৰ মানে ফুল এইটো ফুল সূৰ্যমুখী ফুল হয়নে তাক ছানফ্লাৱাৰ বুলি কয় এতিয়া তোমাক কি কৈছে নাও এড ৱৰ্ডছ টু ৰেইন টু মেক নিউ ৱৰ্ডছ এতিয়া তোমাক ঠিক তেনেদৰে ৰেইনৰ লগত আমি যেনেকৈ যে ছানৰ লগত স্ক্ৰিন গ্লাছ ৰাইট ফ্লাৱাৰ লগাই এই শব্দবিলাক পাইছোঁ ঠিক তেনেকৈ ইয়াতে ৰেইনৰ লগত এনেকুৱা শব্দ লগাব দিছে যাতে আমি কিছু নতুন শব্দ পাওঁ তো আমি কি ল'ব পাৰোঁ ৰেইনৰ লগত আমি জানো ৰেইনৰ লগত কি হয় বো BOW বো ৰেইনবো হ'লে কি হ'ব ৰামধেনু তাৰ পাছত আৰু কি আছে ৰেইন আমি কোট ৰেইনকোট COAT কোট ৰেইনকোট মানে আমি যে বৰষুণ দিলে পিন্ধি যাওঁ সেইটো হ'ল ৰেইনকোট তাৰপিছত আছে কি ইয়াতে ৰেইন আৰু কি ল'ব পাৰোঁ ড্ৰপ ৰেইন ড্ৰপ মানে কি বৰষুণৰ টোপাল বৰষুণ যে পৰি থাকে টোপবিলাকক আমি ক'ত বৰষুণৰ টোপাল বুলি কওঁ ইংৰাজীটো ৰেইন ড্ৰপ তাৰপাছত আছে ৰেইন ফল মানে কি খুব বেছি বৰষুণ পৰা জেগা ৰেইনফল হয়নে বৰষুণ পৰা জেগাত ৰেইনফল বুলি কয় বৰষুণ পৰি থাকে তেনেকুৱা জেগাত এইটো ৰেইনফল বুলি কয় বা কিমান বৰষুণ পৰিলে কি কয় এইটো ৰেইনফল বুলি কয় ৰেইনৰ লগত ফল লগাই দিলে FAW লগাই দিলে কি হ'ব ৰেইনফল হ'ব ঠিক আছে ৰেইনফল মানে কি ৰেইনফল হ'ল বিশেষ এটা জেগাত বছৰটোত মানে কিমান বৰষুণ পৰিলে বৰষুণৰ পৰিমাণ কিমান তাকে ৰেইনফল বুলি বুজায় তো আমি এতিয়া এক্টিভিটিজ 9ত কি আছে সেইটো চাওঁ let's make as many words as we can form the letter in the grid without repeating letters and write in the given space one is done for you কি কৈছে তলত যে এইটো টেবিল দিছে টেবিলত যে লেটাৰ কেইটামান দিছে SANFRU এই লেটাৰ কেইটাৰে এটা ৱৰ্ড বনাব দিছে এটা শব্দত আমি এটা ৱৰ্ড এবাৰে এটা লেটাৰ এবাৰে লিখিব পাৰিম ঠিক তেনেদৰে ইয়াতে আমাক কেইটামান শব্দ লিখিব দিছে তো এটা কৰি দিছে আমাক FUN ফান মানে ধেমালি কৰি দিছে এটা ঠিক আছে নেক্সট আমি কি লিখিব পাৰোঁ SUN চান মানে সূৰ্য তাৰপাছত আৰু কি লিখিব পাৰোঁ RUN ৰান মানে দৌৰা হয়নে আৰু কি লিখিব পাৰোঁ FAN ফেন মানে ফেন মোৰ পাংখা তাৰপিছত আৰু কি আছে FUR ফাৰ
ফাৰ আছে FUR ফাৰ ফাৰ মানে কি নোম ফাৰ মানে কি নোম তাৰপিছত কি আছে আৰু কি লিখিব পাৰো SURF সার্ফ সার্ফ লিখিব পাৰো তাৰপিছত আৰু কি আছে RAN রান রান মানে দৌৰা তো এইকেইটা আমি ওয়ার্ড বনাব পাৰো আৰু হয়তো বনাব পাৰিম চালে হয় না তোমালোকে চেষ্টা কৰিবা ইয়াতকে বেছি যাতে আৰু বনাব পাৰা ঠিক আছে এতিয়া আমি নেক্সট এক্টিভিটি গ'লে কি কৈছে লেটস লার্ন সাম গ্রামার অলপ গ্রামার শিকো এই কি কৈছে কেন এ ৰিড দ্য ফ্ৰেজ ৰিডেড ইন দ্য কাৰ্ড তলৰ কাৰ্ডত থকা ফ্ৰেজটো পঢ়া এ কাইণ্ড বিগ স্মেল হিয়াৰ দ্য এডজেক্টিভ কাইণ্ড ইজ প্লেচড বিফৰ দ্য এডজেক্টিভ বিগ ইয়াতে কাইণ্ড এডজেক্টিভটো বিগ এডজেক্টিভৰ আগত ব্যৱহাৰ কৰা হৈছে when more than one adjective is used before a noun যেতিয়া কোনো এটা নাউনৰ আগত এটাতকৈ বেছি adjective ব্যৱহাৰ কৰা হয় adjective মানে বিশেষণ হয়নে বিশেষণ ব্যৱহাৰ কৰা হয় তেতিয়া adjectives are placed in a particular order তেতিয়া adjectiveসমূহ এটা ক্ৰমত ব্যৱহাৰ কৰা হয় let's learn the order of adjectives which we usually use আসুন আমি কিছুমান adjectiveৰ orderসমূহ চাওঁ যিবোৰ নেকি আমি ব্যৱহাৰ কৰোঁ বেছিতে order opinion kind relating to এটা উদাহৰণ দিছে kind opinion big size big size 3 physical qualities thin physical qualities shape আমি কেনেকৈ round in লগত ব্যৱহাৰ কৰিলে round shape কিন্তু age আৰু young age color আৰু green color origin Indian origin ভাৰতীয় মূলৰ material প্লাষ্টিকৰ বস্তু এতিয়া বি নম্বৰ কি কৈছে চাওঁচোন the order of adjective in the following sentence is not correct read the sentences তলত যে এটা বাক্য দিছে কেইটামান এই বাক্যকেইটাত adjectiveৰ ক্ৰমসমূহ শুদ্ধকৈ দিয়া হোৱা নাই পঢ়িব দিছে I met tall old kind man he bought me a plastic red round beautiful ball he also bought me a wooden heavy bed এইকেইটা আছে এই বাক্যকেইটা আমি কি কৈছে এবাৰ now rewrite the sentences by placing the adjective in the right order এতিয়া ইয়াত থকা adjective সমূহ শুদ্ধ ক্ৰমত লিখি এই বাক্যসমূহ সুন্দৰ ইয়াতে লিখিব দিছে কি হ'ব আমি এক নম্বৰ বাক্যটো I met a tall old kind man এই বাক্যটো কি নাই adjective ক্ৰমত নাই সেইটো incorrect অশুদ্ধ হৈছে শুদ্ধটো কি হ'ব I met a kind tall old man I met a tall kind old man kind old আহিব kind to আহিব তাৰপিছত old আহিব ঠিক তেনেদৰে he bought me a plastic red round beautiful ball এইটোত কি হ'ব আগতে এটি অশুদ্ধ আছে শুদ্ধ ক্ৰমটো হ'ব he bought me a beautiful round red a beautiful to আহিব beautiful round with red তাৰপিছত আহিব কি plastic ball তিন নম্বৰ বাক্যত কি আছে he also bought me a wooden heavy bed তেওঁ কি কৰিছে মোক এটা কাঠৰ গধুৰ বেড কিনি দিছে তো এটা কি হ'ব শুদ্ধটো কি হ'ব he also bought me a heavy wooden bed ইয়াতে এক নম্বৰটো আমি ইয়াতে লিখিলে কি হ'ব I met a kind tall old man ঠিক তেনেদৰে দুই নম্বৰত কি হ'ব ইয়াতে he bought me a beautiful round red plastic ball তাৰপিছত তিন নম্বৰটো আমি ইয়াতে লিখিলে কি হ'ব he also bought me a heavy wooden ball ঠিক আছে তো এইটো ভিডিঅ'ত আমি 10 নম্বৰ এক্টিভিটিলৈকে ৰাখিলোঁ পিছৰ ভিডিঅ'ত আমি পিছৰ যিখিনি এক্টিভিটি আছে সেইসমূহ আমি আলোচনা কৰিম তো আজিলৈ এইটো ভিডিঅ' এইখিনি
তোমালোকে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে কমেণ্ট কৰি জনাবা। ঠিক আছে, টাটা, বাই বাই।